Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভাল আৰু এতিয়ানো আমিনো কতনো যাব ওলাইছো আপোনালোকক দেখাই গৈ থাকিম। বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো আৰু এয়া আমি এতিয়া আহি পালো স্মিথছ টয় সুপাৰ ষ্টৰলৈকে আৰু ইয়াতনো কেনেকুৱা ধৰণৰ বস্তু পায় কেনেকুৱা হয় আপোনালোকক দেখাম। এয়া হৈছে ভিতৰৰ পৰিবেশ ভাগ আৰু ইয়াতে সকলো ধৰণৰ লৰা ছোৱালীৰ কাৰণে খেলনীয়া বস্তু পোৱা যায় আৰু অকল খেলনীয়া বস্তু বুলি ক'লেই নহব, ইয়াতে বেবিৰ বহুতো বস্তু পোৱা যায় যেনেকৈ বেবি কট হোক বা বেবি মেট্ৰেছ বেবি ষ্ট্ৰলাৰ সকলোখিনি বস্তু ইয়াতে এভেইলেবল আছে আৰু ইমান ধুনীয়াকৈ ইয়াতে ভেৰাইটিজ আছে আৰু সেকশন ওয়াইজ সকলোখিনি মেনশন থাকে তো অকমান বস্তুবোৰ চাবলৈ ইজি হৈ পৰে আৰু এনেকৈ চাই থাকোতে হঠাতে এটা মোৰ পুতলালৈ চকু পৰিল। ইমান ধুনীয়া পুতলাটো আৰু ইমান মেটেৰিয়েলটো ইমানেই বেছি সফট আছিল যে একদম অৰিজিনেল বেবি যেন লাগিছিল আৰু তাকে মই অকমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আৰু এয়া হৈছে অকমান ফেন্সি কালেকশন, ফেন্সি ড্ৰেসও আছে, ইমান মৰম লগা হয় আৰু আপোনালোকৰ কেতিয়াবা এনেকুৱা হয় নে কিছুমান আমি বাৰ্থডে বা অকেজনৰ কিছুমান গিফট দিব লগা হয় বাট বহুত বেছি কনফিউজ হৈ যাও কেনেকুৱা ধৰণৰ গিফট আমি কিমান বয়সৰ ল'ৰা ছোৱালীক দিব পাৰো, বাট ইয়াতে ইমান ধুনীয়াকৈ সেই বস্তুখিনি মেনশন কৰা থাকে যেনেকৈ হওক কাৰ্স এণ্ড কনষ্ট্ৰাকশন আছে তো সেইখিনি লিখা আছে যে 7 to 8 ইয়াৰ্ছৰ ল'ৰাবোৰৰ কাৰণে হিহঁতৰ ধুনীয়াকৈ এইখিনি মিলি যায় তো কিছুমান বস্তু বহুত ধুনীয়াকৈ মেনশন কৰা আছে বাবে বস্তুবোৰ ল'বলৈ অকমান সহজ হৈ পৰে। তো ল'ৰা হোক বা ছোৱালী হোক সকলোখিনি ধুনীয়াকৈ ইয়াতে দেখাই থোৱা আছে আৰু এয়া হৈছে ষ্ট্ৰলাৰ আৰু কাৰ সিটৰ কালেকশন আৰু ইয়াতে এটা কথা মই জনাই থওঁ যে কাৰ সিট আৰু ষ্ট্ৰলাৰ ইউকেত মেন্ডেটৰী হয়। আপোনাৰ যদি বেবি আছে তেতিয়াহ'লে আপুনি কাৰ সিট ল'বই লাগিব, উইদাউট কাৰ সিট আপুনি ক'তো যাব নোৱাৰে, আপোনাৰ নিজৰ গাড়ী হোক বা কেব হোক তেতিয়াও আপুনি যাব নোৱাৰে, কাৰ সিটতে আপুনি বেবিক বহাব লাগিব নহ'লে আপুনি কোচত লৈ যাব নোৱাৰে আৰু ষ্ট্ৰলাৰো তেনেকুৱাই হয়, আপুনি কৰবাত বাছত ট্ৰেভেল কৰিছে বা খোজকাঢ়ি গৈছে তেতিয়াও ষ্ট্ৰলাৰৰ বহুত প্ৰয়োজন হয়। অকমান প্ৰাইচবোৰ বেছি হয়, যদি আমি কম্পেয়াৰ কৰো ইণ্ডিয়ান প্ৰাইজৰ লগত তেতিয়াহ'লে more than 20,000ৰ পৰা ষ্টাৰ্টিং হয় আৰু আপ টু 50-60,000লৈকে, বাট বহুতো বেছি ফেচিলিটিও আছে সেনেকুৱা ষ্ট্ৰলাৰবোৰত, বাট কোনো অপশ্যন নাই কাৰণে ইয়াতে কিনিব লগা হয় আৰু এনেকৈ আমি কিছুমান অকমান দোকানখন চালো আৰু বস্তুবোৰ আমাৰ বস্তুটো ললো আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে চাব বিচাৰে তাকো মোক কমেন্ট কৰি জনাব। মই যিমান পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগলৈ আৰু এয়া মই কিনিছো এটা স্কুইৰেল প্লে আৰু কাৰ কাৰণে কিনিছো সেয়া নেক্সট ব্লগত দেখা পাব। এতিয়াৰ বাবে বাই বাই।